নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে টেন্সৰ টাইপসমূহ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই ইয়াৰ আগতো টেন্সৰ এটা ভিডিঅ' লৈ আহিছিলোঁ। সেই ভিডিঅ'টোত টেন্সৰ বেছিক কনচেপ্টসমূহ আগবঢ়োৱা হৈছিলে। যদি ভিডিঅ'টো আপোনালোকে নাই চোৱা এতিয়ালৈকে তেন্তে ভিডিঅ'টো আপোনালোকে চাই ল'ব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। টেন্সক তিনিটা ভাগত ভাগ কৰা হয়। প্ৰথম টাইপছটো হৈছে প্ৰেজেণ্ট টেন্স, ছেকেণ্ডটো হৈছে পাষ্ট টেন্স আৰু থাৰ্ডটো হৈছে ফিউচাৰ টেন্স। এতিয়া প্ৰেজেণ্ট টেন্সনো কাক কয় সেইটো জানিব লাগিব। প্ৰেজেণ্ট টেন্সত কি হয়, বৰ্তমানৰ কথা কোৱা হয়, আৰু পাষ্ট টেন্সত অতীতৰ কথা কোৱা হয়, আৰু ফিউচাৰ টেন্সত ভৱিষ্যতৰ কথা কোৱা হয়। এই প্ৰেজেণ্ট টেন্সক ফাৰ্ষ্ট যিটো টাইপছ হয়, প্ৰেজেণ্ট টেন্সকো আকৌ কেইটামান ভাগত ভাগ কৰা হয়। সেইকেইটা হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্স, দ্বিতীয়টো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ, তৃতীয়টো হৈছে প্ৰেজেণ্ট পাৰফেক্ট, আৰু ফ'ৰ্থটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আহকচোন প্ৰেজেণ্ট ইনডেফিনিট টেন্স ক'ত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰোঁ আহক। প্ৰেজেণ্ট ইনডেফিনিট টেন্স চিৰন্তন সত্য বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়, আৰু অভ্যাগত কাম বুজাবলৈও প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এটা ফৰ্মুলা আছে, সেইটো হৈছে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। মেইন ভাৰ্বৰ কিন্তু ফাৰ্ষ্ট ফৰ্মটো ব্যৱহাৰ কৰা হয়। মই যোৱা ভিডিঅ'টোত মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্মনো কি সেই বিষয়ত আলোচনা কৰিছিলোঁ। সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। আৰু ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট এনেধৰণে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য আমি গঠন কৰিব পাৰোঁ। এটা উদাহৰণৰ সহায়ত আমি বুজো আহক। মই ফুটবল খেলোঁ। এই বাক্যটো আমাৰ ফৰ্মুলাত কি আছিলে, প্ৰথমতে আমি কি দিব লাগিব, ছাবজেক্ট দিব লাগিব। ছাবজেক্ট কোনটো, যি কামটো কৰে। অৰ্থাৎ ইয়াত আমি অসমীয়া বাক্যটো চাওঁ, মই ফুটবল খেলোঁ। এতিয়া কোনে ফুটবল খেলে, কোনে কামটো কৰিছে, মই। গতিকে মই ইংৰাজীটো হৈছে আই, গতিকে আইটো ইয়াত ব্যৱহাৰ কৰা হৈছে। আৰু ছাবজেক্টৰ পিছত আমি কি বহাব লাগিব, মেইন ভাৰ্ব দিব লাগিব। মেইন ভাৰ্ব মই যোৱা ভিডিঅ'টোত কৈছিলোঁ যে যিটো ৱৰ্ডে কাম কৰা বা হোৱা বুজায় সেইটোৱে হৈছে মেইন ভাৰ্ব। মেইন ভাৰ্বৰ কিন্তু ফাৰ্ষ্ট ফৰ্মটো আমি ইয়াত দিব লাগিব। ইয়াত কি কাম কৰা বুজাইছে, ইয়াত খেলা কাম কৰা বুজাইছে। কামটো হৈছে ইয়াত খেলা, গতিকে খেলাৰ ইংৰাজীটো হৈছে প্লে, আৰু কি খেলিছে, ফুটবল খেলিছে, গতিকে এইটো হৈছে অবজেক্ট। মই ভাবোঁ আপোনালোকে ইমানখিনিলৈকে বুজি পালে। আৰু এটা কথা, প্ৰেজেণ্ট ইনডেফিনিট টেন্সত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেন্তে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। এতিয়া আমি জানিব লাগিব ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ইয়াত যিহেতু কোৱা হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে আমি ফাৰ্ষ্ট পাৰ্চন কোনটোক কয়, ছেকেণ্ড পাৰ্চন কোনটোক কয়, থাৰ্ড পাৰ্চন কোনটোক কয়, সেই কথা জানিব লাগিব। মই ইয়াৰ আগৰ ভিডিঅ'টোত কিন্তু এই বিষয়ে কোৱা আছে, গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। মই ইয়াত এটা এক্সাম্পল লৈছোঁ, হি গোজ টু স্কুল ৰেগুলাৰলি। এতিয়া হিটো কি, হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ভাৰ্বটো ইয়াত কি হয়, গো লগত ইএছ যোগ হৈছে। যিহেতু আমাক কোৱা হৈছে যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়।
মই ভাবো আপোনালোকে ইমানখিনিলৈকে বুজি পাইছে টেন্সৰ আৰু এটা টাইপছ হেতু হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কোনবোৰ বাক্যত ব্যৱহাৰ কৰা হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এইবোৰ বাক্যত ব্যৱহাৰ কৰিব যিবোৰ চলি থকা বুজাব যিবোৰ কাম চলি থাকিব তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰো এটা ফৰ্মুলা আছে হেতু হ'ল subject plus am is are plus main verb ing plus object এই ফৰ্মুলাটো যদি এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰো তেতিয়া আপোনালোকে অতি সোনকালে বুজি পাব ৰামে কাম কৰি আছে অসমীয়া বাক্য এটা লৈছো ৰামে কাম কৰি আছে এতিয়া প্ৰথমতে আমি ফৰ্মুলা অনুসৰি কি বহুৱাব লাগিব সাবজেক্ট কি হ'ব ইয়াত ৰাম হ'ব কোনে কাম কৰি আছে ৰামে কাম কৰি আছে যিহেতু সাবজেক্টটো ৰাম গতিকে আমি ফৰ্মুলা অনুসৰি সাবজেক্টটো প্ৰথমে দিব লাগিব গতিকে ৰাম হ'ল তাৰ পাছত আমি am is are বহুৱাব লাগিব am is are ৰামৰ লগত is হ'ব আৰু ভাৰ্বটো হৈছে work আৰু সেই workৰ লগত কিন্তু আমি ing এটা যোগ কৰি দিবলৈ কৈছে এনেদৰে আপোনালোকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যবোৰ গঠন কৰিব পাৰিব এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে জানোৱা হওক প্ৰেজেন্ট পাৰফেক্ট টেন্সনো কি সেই বিষয়ে আমি জানিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হয় বৰ্তমান সময়ত যিটো কাম সম্পূৰ্ণ হৈ যায় বৰ্তমান সময়ত থাকি যেতিয়া কোনো এটা কাম সম্পূৰ্ণ হৈ যায় কমপ্লিট হৈ যায় তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰো কিন্তু এটা ফৰ্মুলা আছে হেতু কি জানেনে সাবজেক্ট প্লাস হ্যাভ হ্যাজ হয় হ্যাভ হ'ব নহলে হ্যাজ ব্যৱহাৰ হ'ব সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট এটা যদি আমি এটা এক্সাম্পলৰ সহায়ত বুজো আপোনালোকে বেছি ভালদৰে বুজি পাব আমি অসমীয়া বাক্য এটা লিখিছো হিহতে ফুটবল খেলিল হিহতে ফুটবল খেলিল মানে কি হৈছে ফুটবল খেলিল কমপ্লিট হৈ গ'ল ফুটবল খেলা কামটো গতিকে এনেকুৱা ধৰণৰ যিবোৰ বাক্য হ'ব তেনে ক্ষেত্ৰত আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব আমি যদি ফৰ্মুলাটো চাওঁ এই বাক্যটো আমি যেতিয়া ইংৰাজীলৈ ট্ৰান্সলেট কৰিম তেতিয়া হ'ব প্ৰথমে আমি দিব লাগিব সাবজেক্ট কোনে কামটো কৰিছে হিহতে দে আহিলে দে লগত হেভ হয় হেভ আহিলে মেইন ভাৰ্ব খেলা কথা কৈছে গতিকে প্লে হ'ব প্লে থাৰ্ড ফৰ্মটো হ'ব প্লেড আৰু কি খেলিছে ফুটবল খেলিছে গতিকে দে হেভ প্লেড ফুটবল এনেদৰে আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবোৰ গঠন কৰিব পাৰিব এতিয়া আহো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি আগতে পালো প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স দুটা বেলেগ কিন্তু ইয়াত কি হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি আছে ইয়াত কি হ'ব এই টেন্সটোত কি হ'ব কোনো এটা কাম চলি থাকিব কিন্তু কোনটো টাইমৰ পৰা চলি আছে কোনটো সময়ৰ পৰা চলি আছে সেই কথাটো কিন্তু এই টেন্সটোত ধৰিব পাৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কামটো চলি থাকিব কিন্তু কোনটো সময়ৰ পৰা চলি আছে সেই কথাটো কিন্তু ইয়াত এই টেন্সটোত ধৰিব পাৰি হয় 10 জানুৱাৰী যিকোনো কাম এটা 10 জানুৱাৰীৰ পৰা চলি আছে এনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম 2 মাহৰ পৰা চলি আছে কামটো তেনেকুৱা ক্ষেত্ৰত আমি কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম ইয়াৰো কিন্তু ফৰ্মুলা এটা আছে হেতু হৈছে সাবজেক্ট প্লাস হ্যাভ হ্যাজ
প্লাছ বিন ইয়াত কিন্তু কি হৈছে বিনটো যোগ হ'ব হেজ বিন প্লাছ মেইন ভাৰ্ব ইয়াত মই প্লাছটো থাকি গ'ল দিবলৈ আপোনালোকে দি ল'ব বিনৰ পাছত প্লাছ চিনটো দি ল'ব মেইন ভাৰ্বৰ কিন্তু ফাৰ্ষ্ট ফৰ্ম প্লাছ আইএনজি প্লাছ অবজেক্ট প্লাছ চিন্স বা ফৰ প্লাছ টাইমটো কোনটো টাইমৰ পৰা কামটো চলি আছে সেই কথাটো ইয়াত উল্লেখ কৰিব লাগিব আৰু এতিয়া যে ইয়াত আছে চিন্স আৰু ফৰ ক'ত ব্যৱহাৰ কৰিব সেইটো কিন্তু আপোনালোকে জানিব লাগিব চিন্স ক'ত ব্যৱহাৰ কৰিব চিন্স আপোনালোকক যেতিয়া নিৰ্দিষ্ট এটা সময়ৰ কথা ক'ব ইয়াত যেনেকৈ মই এটা উদাহৰণ লৈছো মই ৰাতিপুৱাৰ পৰা তেওঁৰ কাৰণে অপেক্ষা কৰি আছো ৰাতিপুৱা গধূলি যেতিয়া থাকিব তেতিয়া কিন্তু আপোনালোকে চিন্স ব্যৱহাৰ কৰিব লাগিব নহলে কেতিয়াবা এনেকুৱা থাকিব পাৰে কিবা এটা ডেট দি দিব সেই ডেটটোৰ পৰা কামটো চলি আছে তেনে ক্ষেত্ৰতো কিন্তু চিন্স ব্যৱহাৰ কৰিব যদি একজেক্ট এটা সময় দি নিদিয়ে তেনে ক্ষেত্ৰত আপোনালোকে ফৰ ব্যৱহাৰ কৰিব পাৰিব যদি এটা নিৰ্দিষ্ট সময়ৰ কথা কৈ দিয়ে তেতিয়া চিন্স ব্যৱহাৰ কৰিব যদি নিৰ্দিষ্ট সময়ৰ কথা কৈ নিদিয়ে তেতিয়া কিন্তু ফৰ ব্যৱহাৰ কৰিব এতিয়া চাওক মই 2 নম্বৰ এটা উদাহৰণ লৈছো হি 2 ঘণ্টাৰ পৰা পঢ়ি আছে ইয়াত কিন্তু এটা সময়ৰ কথা কৈ দিয়া নাই 2 ঘণ্টাৰ পৰা পঢ়ি আছে 2 ঘণ্টা বুলিহে কৈ দিছে তাৰ টাইমটো কৈ দিয়া নাই যে 12টা বজা 1টা বজা সেইটো কথা কৈ দিয়া নাই গতিকে ইয়াত ফৰ ব্যৱহাৰ কৰা হৈছে এনেদৰে আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত বাক্য গঠন কৰিব পাৰিব মই ভাবো আপোনালোকে বুজি পালে যদি বুজাত অসুবিধা হৈছে তেন্তে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰিব কোনখিনিত আপোনালোকৰ অসুবিধা হৈছে আজিলৈ মই ভিডিওটো ইমানতে সামৰণি মাৰিব লাগিব মই ইয়াৰ আগত আৰু এটা ভিডিও দিছিলো সেই ভিডিওটো যদি আপোনালোকে নাই চোৱা সেই ভিডিওটো চাই ল'ব সেই ভিডিওটো যদি নুচোৱাকে এই ভিডিওটো চাই যায় আপোনালোকে অকমান বুজাত অসুবিধা হ'ব পাৰে গতিকে সেই ভিডিওটো চাই ল'ব তাৰ পাছত এই ভিডিওটো চাব ইয়াৰ পাছত মই ইয়াৰ থাৰ্ড পাৰ্টটো লৈ আহিম আপোনালোকে যদি আজি ভিডিওটো ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি দিব আজিলৈ আহো ধন্যবাদ